আশীৰ্বাদত বাচি গ'ল ল'ৰা ছোৱালী জঙাই আলহী খাব আছিল নাতিনী দুটা আছে এই ভাত খাই অলপ মানে গাঁৱত ফুৰিব যাওঁ বুলি ওলাই যোৱাৰ পিছতে মানে গুলিটো আহি ইয়াতে পৰিল তেতিয়া আমি ঘৰত আমিও আছোঁ মোৰ ল'ৰা ইফালে বাঢ়ি পিনি খেলি আছে কি বোমা হা কি বোমা পাহাৰ তিন পোৱা বুলি কয় তিন পোৱা বুলি তিন পোৱা থাকে সুগাঞ্জলি নদীৰ পৰা মাৰে ইমান দূৰৰ পৰা ইয়াত মাৰে অকস্মাত মিষ্টেক হৈ যায় পৰি যায় গাঁৱৰ বস্তিৰ ওপৰেদি ঘৰৰ ওপৰেদি যায় এই কি গাঁও পাহাৰপুৰ কি বোমা পৰিছে কি বোমা তিন পোৱা গুলি বুলি কয় এইটো কামান ডাঙৰ কামানত মাৰে হয় কামানত মাৰে কামানৰ পৰা মাৰে ক'ব লাগিব তেওঁলোকৰ মানে মানুহ নাছিল মানে সৌভাগ্যক্ৰমে মানুহবিলাক ৰক্ষা পৰিলে কিছু সময় আগত মানুহবিলাক গুচি পালে মানে ৰাস্তাৰ ফালে গৈছিল কিবা এটা কামত নহ'লে ল'ৰা ছোৱালী মানে মতা মাইকী চবেই ঘৰতে আছিল এতিয়া ভাত খোৱাৰ পিছত তেওঁলোকে অলপ ৰাস্তাৰ ফালে ওলাই গৈছিল কিছুমান কামত ওলাই গৈছিল নহ'লে আজি ধন বহুত হানি হৈ গ'ল হয় তেওঁলোকে মানে ছয়জনমান আছে ছয়জন আছে এই ঘৰত আৰু এইটো ঘৰতো মানুহ আছে আৰ্টিলাৰী মানে ইউনিটে মানে কোম্পানী ফায়াৰিং কৰিছিল এইটো আৰ্টি ফায়াৰিং বুলি কয় ডাঙৰ মানে ফায়াৰিং কিন্তু আমি বাৰে বাৰে এইটোৱে ক'ব খোজোঁ যে আমাৰ ৰাইজে এইটো ক'ব খোজে আজি কিছু মাহৰ আগত যে শ্লোগানবিলাক দিলাক যে ধৰ্ণা চৰ্ণা দিছে ৰাস্তাত গতিকে যিটো ফায়াৰিং ৰেঞ্জটো আমাৰ গাঁৱৰ মাজেৰ পৰা মানে ঘৰৰ ওপৰেদি যিটো গুলিবিলাক যায় সেইটো বন্ধ কৰি চিধা তেওঁলোকে পাহাৰত মাৰক জনবসতি য'ত নাই পথাৰীৰ মাজেদি এইটো একমাহ আগতে ডিচিশ্যন হৈছিল যে আমি এইখিনিত ফায়াৰিং নকৰিম বুলি কৈছিলে তেওঁলোকে গতিকে তথাপিও তৎসত্ত্বেও কৰিছে আজি ধন বহুতেই হানি হলাক হয় আৰু ইয়াৰ আগতে আজি তিনিটামান অন্য ঠাইত পৰিছে পথাৰত পৰিছে কাৰোবাৰ বাৰীত পৰিছে কাৰোবাৰ তামোল বাগানত পৰিছে বহুতকেইটা মানে তামোল নাৰিকল এনেকৈ নষ্ট হৈছে বাৰী বাগানত কি ক'ব ভাৰতীয় সেনা যে ইয়াত প্ৰশিক্ষণ চলি আছে ট্ৰেইনিং চলাই আছে আপোনালোকে কি ক'ব স্থানীয় ৰাইজ হিচাপে এক নং পাহাৰপুৰৰ গাঁওবাসী হিচাপে আমি স্থানীয় ৰাইজ হিচাপে আমাৰ ইয়াতে আমি আজি ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই আমাৰ এইখন গাঁও ইষ্টাব্লিছ গাঁও ইয়াতে কাগজ পত্ৰবিলাক মাটিৰ কাগজ পত্ৰবিলাক মানে চালে গম পোৱা যায় যে ভাৰত স্বাধীন হোৱাৰ পৰাই ইয়াতে বসবাস মানুহৰ কিন্তু আগতে যেতিয়া ফায়াৰিং হৈছিল আমাৰ ইয়াতে গাঁৱত কৰা নাছিল পাহাৰত ফায়াৰিং কৰিছিলে একেবাৰে পাহাৰত ফায়াৰিং কৰিছিল ওচৰত মানে হোৱা নাছিল আজি এনেকৈ হৈ বহুতকেইটা ঘৰ এনেকৈ নষ্ট হ'ল ঘৰ নষ্ট হ'ল ধন মানে বহুত হানি হ'ল যিটো ঘৰ ভাঙিছে গৈছে এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আছিলে আজি দুই তিনি বছৰ আগত তেওঁলোকে প্ৰাপ্ত কৰিছিল একেবাৰে গৰীব মানে নিচৰুৱা পৰিয়াল তেওঁলোক তাতে থাকিবলৈ ঘৰেই নাই গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ যেতিয়া ঘৰ নষ্ট হৈছে গতিকে এইটো এটা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰাৰ লগতে আমি এটা আশা কৰিছোঁ যেতিয়া জনবসতি যিহেতু ইয়াতে বহুত হৈছে গতিকে এই জনবসতি চাই চৰকাৰে ইয়াৰ যিটো ফায়াৰিং ৰেঞ্জ এই ফায়াৰিং ৰেঞ্জ উঠাই দিব বুলি আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আচ্ছা এইটো মানে যিটো গ্ৰুপে ফায়াৰিং কৰি আছিলে আজি এতিয়া আমি জনাত মানে 8-9টা মান পাৰ্টি আছে তাৰ ভিতৰত এটা আৰ্টিলাৰী পাৰ্টি তেওঁলোকে ফায়াৰিং কৰি আছিলে ফায়াৰিং কৰি থকাৰ পিছত কিছু সময় আগত আজি এইটো এটা ঘৰ মানে লেট মুন্সী হাজদাৰ ঘৰ তেখেতৰ ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আমি পাব্লিকে এটা আশা কৰিছিলোঁ আজিৰ পৰা একমাহমান আগত আৰ্মিৰ লগত এটা মিটিং হৈছিল পাব্লিকৰ যে তেওঁলোকে কৈছিল আমি বাৰে বাৰে আপত্তি কৰিছিলোঁ যে এইটো যিটো ৰেঞ্জ এই চিধা তাৰমানে এই চিধা ৰেঞ্জটো তেওঁলোকে নামাৰিম কাৰণে গুলি নামাৰিম বুলি কৈছিলে কিন্তু তৎসত্ত্বেও আমি এইটোৰ কাৰণে প্ৰায় ৰাইজে বিশ্বাস চব ঘৰে ঘৰে আছে ফায়াৰিঙে আছে তৎসত্ত্বেও আজি ইয়াতে এনেকুৱা ধৰণৰ এটা ঘটনা এটা হ'ল ভাগ্য ভাল যে মানে কোনো ধৰণৰ মানুহ এতিয়া এই যিটো সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল ঘৰটো শেষ হ'ল এইটো আমাৰ লেট মুন্সী হাজদা ইয়াৰ কি আছিল নাম সুৰজমণি চৰেণ মিছেছ আছে তেওঁ গিৰিয়াক ঢুকাইছে তাৰপিছত তাৰ এইটো ঘৰটো হ'ল নেক্সট ঘৰ যিটো লোকচান হৈছে সেইটো হ'ল লুথৰু হাজদা হৈছে বাৰী বাগানত এতিয়া কি ক'ব ভাৰতীয় সেনা যে ইয়াত প্ৰশিক্ষণ চলি আছে ট্ৰেইনিং চলাই আছে আপোনালোকে কি ক'ব স্থানীয় ৰাইজ হিচাপে এক নং পাহাৰপুৰৰ গাঁওবাসী হিচাপে আমি স্থানীয় ৰাইজ হিচাপে আমাৰ ইয়াতে আমি আজি ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই আমাৰ এইখন গাঁও ইষ্টাব্লিছ গাঁও ইয়াতে কাগজ পত্ৰবিলাক মাটিৰ কাগজ পত্ৰবিলাক মানে চালে গম পোৱা যায় যে ভাৰত স্বাধীন হোৱাৰ পৰাই ইয়াতে বসবাস মানুহৰ কিন্তু আগতে যেতিয়া ফায়াৰিং হৈছিল আমাৰ ইয়াতে গাঁৱত কৰা নাছিল পাহাৰত ফায়াৰিং কৰিছিলে একেবাৰে পাহাৰত ফায়াৰিং কৰিছিল ওচৰত মানে হোৱা নাছিল আজি এনেকৈ হৈ বহুতকেইটা ঘৰ এনেকৈ নষ্ট হ'ল ঘৰ নষ্ট হ'ল ধন মানে বহুত হানি হ'ল যিটো ঘৰ ভাঙিছে গৈছে এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আছিলে আজি দুই তিনি বছৰ আগত তেওঁলোকে প্ৰাপ্ত কৰিছিল একেবাৰে গৰীব মানে নিচৰুৱা পৰিয়াল তেওঁলোক তাতে থাকিবলৈ ঘৰেই নাই গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ যেতিয়া ঘৰ নষ্ট হৈছে গতিকে এইটো এটা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰাৰ লগতে আমি এটা আশা কৰিছোঁ যেতিয়া জনবসতি যিহেতু ইয়াতে বহুত হৈছে গতিকে এই জনবসতি চাই চৰকাৰে ইয়াৰ যিটো ফায়াৰিং ৰেঞ্জ এই ফায়াৰিং ৰেঞ্জ উঠাই দিব বুলি আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আচ্ছা এইটো